মানে কি জানে এতিয়া মানে যিটো পাৰ্কটো এইটো নতুনকৈ বনাই আছে এতিয়াও মানুহে কাম কৰি আছে এইফালে চাব পাৰে আপোনালোকে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো জেগা বেষ্ট হয় আপোনাৰ ইয়াত আহি আপোনালোকে খেলিব পাৰে আপোনাৰ আৰু টিকেটৰ দাম মই পিছতকৈ কৈ আছোঁ কিমান টিকেট লাগে ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট হয় আহিলে ইয়াত খেলিব পাৰিব বহিব পাৰিব আৰামছে টেনশ্যন নোহোৱাকৈ যিমান টাইম বহক খালি টিকেটৰ পইচাটো দিলেই হ'ল আৰু ইফালে চব ৰং কৰি আছে বস্তুটো মানে এতিয়ালৈকে বনাই আছে বনোৱা নাই দাদা উঠিব পাৰি এতিয়া অঁ আচ্ছা আচ্ছা এতিয়া নুঠো বেলেগ এদিন উঠিম বোৰ্ড এটা আছে তাত বোৰ্ড দেখি আহিছিল চলি আছে এতিয়া কাম ন আহি কিনে ভালেই লাগিছে একদম পূৰা ইমান গৰমো নাই সেইবিলাক কি গছ দা ফুল ন এইবোৰ কাম কৰি আছা কৰা আপোনালোকে চাব পাৰে আমাৰ অসমৰ গড় কি সুন্দৰকৈ বনাই থৈ দিছে এনেকুৱা বহুত আছে আপোনাৰ কিহেদি বনাইছে কিবা প্লাষ্টিক ইউজ কৰিছে ব্ৰ অলপ বহো নেকি বহিবি তই নাই নবহো তাত দে তই বহগৈ যা নাই নালাগে যা বহগৈ মোৰ লগতে এতিয়া বহিব এতিয়া ডাঙৰ হৈ গৈছোঁ না মানে এইবিলাকৰ বেছি হেৰি নাই হে কি ইফালে আৰু এটা বস্তু আছে আপোনালোকে চাব পাৰে আচ্ছা তই উঠ আরে একো নহয় উঠ পৰি নাযাবি আৰু এনেকুৱা বস্তুত উঠিবলৈ অভ্যাস নাই না সেইটো কাৰণে আপোনাৰ ভয় লাগে অলপ সিফালে যা এতিয়া যাবি কিন্তু আপোনাৰ ৰিজৰ্টটো পাৰ্কটো বহুত ডাঙৰ বুজিছেনে একদম নেচাৰেল এৰিয়াত আছে আপোনাৰ ইফালে আপোনাৰ ৰুম পাই যাব ইফালে যদি লাগে কেবিন চিষ্টেম লাগে যদি ইফালে পাই যাব ইফালে আহি আপোনালোকে বহি কিনে মজাকৈ আড্ডা মাৰিব পাৰিব কথা পাতিব পাৰিব আৰু ইয়াত ফেন এটা দৰকাৰ আছিল কিন্তু ফেনটো নাই ফেনটো পিছত লগাই দিব আৰু আপোনাৰ বলক এতিয়া টাইগাৰৰ ওচৰত যাম টাইগাৰ আজ মে वो टाइगर ए टाइगर बाबा সিহঁতক কোৱা ছাবস্ক্ৰাইব কৰিবলৈ কষ্ট লাগি আছে আজিৰ কাৰণে গাইজ কেমেৰামেন মোৰ লগৰটো তাৰ কাৰণে মোৰ লগৰটোক বহুত ধন্যবাদ জনাইছোঁ বহুতেই ডাঙৰ আৰু খোজকাঢ়িলে অলপ কষ্ট লাগিবই কাৰণ পাহাৰৰ ওপৰত আছে না পাৰ্কটো ৰিজৰ্টটো পাহাৰৰ ওপৰত আছে জিৰাই লওঁ গাইজ ওপৰত উঠিছোঁ আহিবি জাগাটা কিন্তু মজা আহিবিনে তো গাইজ বহুত দিন পিছত এটা বস্তু দেখিছোঁ আহক আপোনালোক দেখাওক গৰু গাড়ী নে ঘোঁৰা গাড়ী নে মহৰ গাড়ী এইটো ঘোঁৰা গাড়ী কিহৰ গাড়ী মহৰ গাড়ী গৰু গাড়ী এটা দেখা পাইছোঁ আগৰ চাকাবিলাক চাক না কেনেকৈ মজবুতভাৱে বনায় আজিকালি নাই আজিকালি সৰু ল'ৰাবিলাকে চাগে এইবিলাক দেখাও নাই কিন্তু যোনে চাব বিচাৰা এইটো পাৰ্কত আহি যোৱা চাব পাৰিবা সুন্দৰকৈ মজাকৈ আছে ইফালেও বহাৰ জেগা আছে আপোনালোকে মানে এইটো পাৰ্কত জেগাই আপোনালোকে য'তেই বহে আই লাভ ইউ গাইজ উদ্যান পাহাৰত উঠি আছে গাইজ বহুত কষ্ট লাগিছে ঘূৰি গৰম লাগি গৈছে একদম পুৰা প্লিজ আপোনালোকে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া যাম অলপ আগত জেগা অলপ বাকী আছে আপোনালোকক দেখুওৱা নাই সেইখিনি দেখাম আপোনাৰ সন্ধিয়া হ'ব লৈছে ইফালে আপোনাৰ মেইন ৰাস্তাটো আছে সেইটোত মেইন ৰাস্তাটো আছে আমি সিফালেই আহিছোঁ মই দেখাই আছোঁ আপোনালোকক অলপ পিছতকৈ দেখাই আছোঁ উঠিম নেকি ঐ নাই নালাগে উঠিব গ'লে উঠিব পাৰিম নালাগে পিছফালে পুখুৰী আছে গা ধুই আহিম লেতেৰা পানী तो गाइस अब जाने के टाइम हो गया आप लोग लाइक कमेंट शेयर कर দিব বলেছা এই নামটো দেখাই দি
আৰু ইয়াত আপোনালোকে টিকেট পাই যাব ইয়াত টিকেট পাই যাব মানুহ থাকে আপোনালোকে আহিলে মানুহ পাব আৰু 50 টকা টিকেট লাগে ইমান বেছি দাম নহয় 50 টকাৰ কাৰণে কাফি হয় বহুত বস্তু দেখিব আছে ফটোৰ জায়গা আছে তো আপোনালোকে ভিজিট কৰক এইটো মৰিগাঁৱত আছে আপোনাৰ মৰিগাঁৱত আহি লোকেশ্যন মাৰিব এইটো এড্ৰেছ আপোনালোকে পাই যাব তো আজিৰ কাৰণে এইখিনি আছিলে থেংক ইউ গাইজ